हेलो एवरीवन निवास ब्लग्सर आनिटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु। कि खबर आपनालोकर? मोर भाले बारु। আজি मामा आहिब, हिमंत मामा आमार सकलोरे परिचित। तो गई आछो ताते देखुवाइ आछो आपनालोকক कि हय। रास्तार दुकाखे फ्लेग बिलाक लगाइ दिसे आरु एफाले मेलार दरे एकदम दोकान पहार बिलाक आहिसे, गाड़ी आहिसे, मानु बिलाक आहिसे गाड़ीत। एया भितৰৰ दृश्य स्टेजर पिछफाले एया এইফালে অতিথিক দিবলগীয়া আৰ্নাইবিলাক জাপি আছে আৰু এয়া চাওক কুকুৰ এটা আনিছে পুৰা চেক কৰি আছে যেহেতু আমাৰ সিএম ডাঙৰীয়া আহিব। এয়া এখন মঞ্চ, মই মঞ্চত কিবা দিব আহিছিলো তো দি পেলাই আহিলো তলৰ পিনে। এইফালে অতিথি বহাৰ ৰুম আৰু ভিতৰৰ পিনে আছে য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহিব। এইফালে চাওক কিমান লাখ লাখ টকাৰ চেক, এইবিলাক পুৰস্কাৰ দিয়া হ'ব। এইযোৰ সাজ প্ৰমোদ বড়ো ডাঙৰীয়াক দিয়া হ'ব আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিবৰ কাৰণে সাজু কৰিছে। ইয়াৰ কাৰণে লক্ষ্য ৰাখি আমি কাম কৰি আছো। বিটিআৰ সৃষ্টি হোৱাৰ আগত এই 50 বছৰৰ আন্দোলনত এয়া মানুহ চাওক কিমান মানুহ আহিছে, গাড়ী লৈ আহি পুৰা জেগা ভৰ্তি হৈ গৈছে। এইফালে দেখিছে আপোনালোকে বাছবিলাক, এই বাছতে আহিছে মানুহবিলাক। মই সোনকালে মিটিঙৰ পৰা গুচি আহিলোঁ, ভাগৰ লাগিছে বহুত, সেইকাৰণে আহিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আকৌ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।